নমস্কাৰ মোৰ আকৌ এবাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ যে মাহুৰৰ নামঘৰটো কিমাননো ওখ পাহাৰৰ মাজত আছে চাওঁ বলকচোন। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়া প্লিজ 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 লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহকচোন আমি গৈ থাকোঁ। ইয়াৰ পৰা বহু তললৈকে নামিব লাগে। উঠিবলৈ যে ইমান ভাগৰ ধৰে নহয়। এইটো PWD কলনীৰ শিৱ মন্দিৰ হয়। বহুত ধুনীয়া দেখিবলৈ, হয়নে? চিনাৰীবোৰ ইমান ধুনীয়া দেখিবলৈ। এইখন মাহুৰৰ বজাৰ হয়। নামঘৰ যাবলৈ হ'লে আকৌ ওপৰত উঠিব লাগিব। সেয়া অলপ অলপ দেখিছানে নামঘৰটো? আকৌ ওপৰত উঠি যাব লাগিব। উঠিবলৈ ইমান ভাগৰ ধৰে নহয়। এয়া আহি পালোঁ নামঘৰ। এয়া সকলোকে প্ৰসাদ বিলাই দিলে। আজিৰ ভিডিঅ'টোত আপোনালোকক ইমানখিনিয়েই দেখুৱালোঁ। আকৌ লগ পাম আপোনালোকক নেক্সট এটা ভিডিঅ'ত। বাই বাই।